নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৰাজু বৰালৈ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় গম পাইছে মই গাড়ীৰ ভিতৰত আছো, কিন্তু কি কাৰণত গৈ আছো আপোনালোকেতো গম নাপায়। সো আজি মৰমৰ আৰু ৰৈ থকা বহুত দিনৰ পৰা আশা কৰি থকা এখন ফিল্ম, আছামিজ ফিল্ম ৰঘুপতি, নিশ্চয় আপোনালোকে গম পাইছে চৰ্চিতত আছে, বহুত ধামাকা চৰ্চিতত আছে। আজি কালি ৰিলিজ হ'ল। সো আজি আমি গৈ আছো, এয়া দেখিছে দেখাই আমাৰ গৈ আছো। সো চাবলৈ গৈ আছো, পুৰা স্পীড গৈ আছো। অকণমান দেৰি হ'ল বাৰু, তেওঁ চামগৈ, আপোনালোকক দেখাম কেনেকুৱা কি হয়। সো আশা কৰি থাকক, আপোনালোকে এক্সাইটেড হৈ থাকক। সো মই গৈ আছো, চাই পিনি আপোনালোকক দেখাই আছো। ধন্যবাদ। টিকেট কাটিবলৈ পাই গ'লি হলৰ ভিতৰত। সো সোমাই যাম। সো এয়া টিকেট কাটিব লৈছোঁ। চব ওপৰৰ দৃশ্যটো আপোনালোকে দেখিছে, গাড়ীত গৈ আছো। সো এতিয়া টিকেট কাটিম আৰু টিকেট কটা দৃশ্যটো আপোনালোকক দেখাম। সো টিকেট কাটিবলৈ ৰৈ আছোঁ। সো সোমাম আৰু সি গাড়ীখন থ'বলৈ গৈছে। সো টিকেটটো কাটি লওঁচোন বোলো। টিকেট হৈ গ'ল, এয়া ওপৰলৈ উঠি গৈ আছোঁ, আপোনালোকে দেখিছে। সো ওপৰত উঠি গৈ আছোঁ, কি হয় আপোনালোকক দেখাম। সো একেবাৰে দেৰি হৈ গ'ল বা আজি সোমাই যাব লৈছোঁ। সো সোমাই যাম আৰু চব দেখাই দিছোঁ। লৈ ল'লোঁ, খামগৈ এতিয়া বলক। পানী খাই আছে। চ' গৈ আছোঁ বলক, ধামাকা হৈছে, চাওঁগৈ বলক। মই গৈ পোৱাৰ আগতে তেওঁৰ মৃত্যু হৈছিল। কিন্তু আপুনি যদি আগতেই এই ইনফৰমেশ্যন পুলিচৰ লগত শ্বেয়াৰ কৰিলেহেঁতেন। সিদ্ধান্ত কিয় লোৱা হ'ল? আপোনাৰ ভণ্টি এটা দুৰ্ঘটনা হৈছে, সেইবুলি আপুনি জাকে তাকে সন্দেহ কৰে। হাফ টাইম হৈ গ'ল। চ' ভিতৰলৈ গৈ আছোঁ, এইবোৰ ফটোকপি মাৰিব লাগিব দেই। চ' আহি হাফ টাইম চ' অকণমান আৰাম অকণমান ঘূৰি লওঁ। চ' অকণমান বহি লৈছোঁ। চ' আপোনালোকে দেখিছে নিশ্চয় হাফ টাইম। চ' বহুত ধুনীয়া হৈছে, আপোনালোকো আহক, ৰঘুপতিখন চাওক, সেইটোৱে আমি আশীৰ্বাদ কৰিছোঁ। চ' যোনে যোনে চোৱা নাই শ্ব'খন চাওক, ভাল শ্ব' হৈছে, বহুত ধুনীয়া হৈছে। নিলাম ক'ত থব কেৱল আলতাফ মিয়াহে জানে, বাকীবোৰে এদিন আগতে এটা এটাকে আমাৰ মানুহবোৰ কোনে মাৰি আছে? মই জানো কোনে মাৰিছে। কোন তই? মই কোন তই সময়ত গম পাবি, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া, বৰ দৰকাৰী মানুহ নহয় মই। এতিয়ালৈ ইমানটোৱে জানি থ যে মই মোৰ বিজনেছটো অলপ বঢ়াব বিচাৰিছোঁ। কি ইনফৰমেশ্যন আছে তোৰ ওচৰত? কম, কিন্তু এটা চৰ্তত। কি? আলতাফ মিয়াৰ লগত মিটিং। বিড়ি খাইছে।
ৰঘুপতিখন চাওক বহুত ধুনীয়া হৈছে পুৰা মজা হৈছে ধামাকা তেন্তে এটা কণ্টেণ্ট মই দিছোঁ আপোনালোকলৈ কেনেকুৱা পাই এনেই গম পাইছে চাগে বহুত ধুনীয়া হৈছে আপোনালোকে যাওক চাওকগৈ তাৰপিছত কমেণ্ট কৰি জনাব যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি